আজি এটা তেনেই সহজ একদম ইজি ব্ৰেকফাষ্টৰ ৰেচিপি আনিছোঁ। সকলোৱে জানেই চাগে চিৰাৰ পোহা একদম ইজি হয়, একো বস্তুও বেছি নালাগে, মছলাও নালাগে, 10 মিনিটতে বনাব পৰা এটা ব্ৰেকফাষ্ট ৰেচিপি। আহকচোন চাই লওঁ কি কি বস্তুৰ প্ৰয়োজন হ'ব। এই ৰেচিপিটো বনাবৰ কাৰণে, পোহা বনাবৰ কাৰণে আমি পিঁয়াজ লৈছোঁ। পিঁয়াজ অলপ বেছিকৈ ল'ব, কম নল'ব, বেছি হ'লেহে ভাল লাগে। ইয়াতে মই এটা ডাঙৰ পিঁয়াজ লৈছোঁ। তাৰপিছত বইল কৰি লৈছোঁ আলু বইল কৰি টুকুৰা টুকুৰি কাটি ল'লোঁ। তাৰপিছতে সৰিয়হ লৈছোঁ, ক'লা সৰিয়হ লৈছোঁ, অলপ ল'ব, আপোনালোকৰ নিজৰ যিমান বনায় সিমান অনুযায়ী ল'ব। আৰু জিৰা অকণমান লৈছোঁ। জলকীয়া আপোনালোকে যিমান খাই ভাল পায়, বেছি দিলেও দিব পাৰে, কম দিলেও দিব পাৰে, আৰু নেমু একফাল। তাৰপিছতে ইয়াতে ধনিয়া দিছোঁ। আৰু এয়া আমি চিৰা ভিজাই থৈছিলোঁ, ভিজাই পেলাই শুকুৱাই টুকি থৈছোঁ মানে। নিমখ সোৱাদ অনুসৰি দিব লাগিব। হালধি লৈছোঁ আৰু তেল ৰিফাইন লৈছোঁ। আপোনালোকে যদি তেল নিদি ঘি দিম বুলি ক'লেও ঘি দিব পাৰে, সেইটো নিজৰ ওপৰত কথা। আৰু এতিয়া তেলখিনি দিলোঁ আমি। তেলখিনি দি গৰম হওঁতে আমি সৰিয়হখিনি ঢালি দিলোঁ। সৰিয়হখিনি অলপ ফুটিব, ফুটাৰ টাইমতে আকৌ অকণমান ফুটিব লওঁতে জিৰা যে আছিলে সেই জিৰাখিনিও দি দিম। এয়া ফুটোঁতেই অলপ জিৰাখিনিও দি দিলোঁ আমি। গেছটো কিন্তু একেবাৰে ল' ফ্লেমত দিব, নহ'লে জ্বলি যায়তো বস্তুবোৰ, সেইকাৰণে অলপ কমকৈ দি থ'ব। এতিয়া জিৰা দিলোঁ। জিৰা দিয়াৰ পিছতে নৰসিংহ দিম, কিন্তু নৰসিংহ দিওঁতে আপোনালোকে ঢাকি দিব পাৰিলে, কাৰণ ফুটে, বহুত ফুটে, আৰু ধুই পেলাই দিয়া হ'ল যিহেতু, সেইকাৰণে। এতিয়া এইখিনি অলপ টাইম হোৱাৰ পিছতে পিঁয়াজখিনি ঢালি দিছোঁ। এতিয়া অলপ ফ্ৰাই কৰি অকণমান ৰঙচুৱা এটা হ'ব, যেতিয়া অকণমান ব্ৰাউনিছ কালাৰ এটা হ'ব, তেতিয়া বাকীখিনি বস্তু ঢালি সেয়া ইয়াতে জলকীয়া দি দিছোঁ। সেইটো কৈছোঁৱেই মই আগতো, যিহেতু আপোনালোকৰ নিজৰ মৰ্জি, কিছুমানে জ্বলা খাই ভাল পায়, কিছুমানে বেয়া পায়, তো আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি দিব। এতিয়া পিঁয়াজটো অকণমান ব্ৰাউনিছ কালাৰ এটা আহিছে, ৰঙচুৱা হৈ গৈছে। আৰু তাৰপিছতে আমি আলুখিনি ঢালি দিম। এই থৈ দিয়া যোনখিনি বইল কৰি টুকুৰা টুকুৰি কৰি কাটি থৈছিলোঁ আলু, সেইখিনি ঢালি দিম। এয়া বৰ ধুনীয়া গোন্ধ আহে, একো আদা নহৰুটো দিব দৰকাৰেই নাই, তথাপিও ধুনীয়া গোন্ধ আহে। আৰু হালধি দিছোঁ, একদম অকণমান দিব, আপোনালোকৰ যিমান বস্তু আছে সেইটো অনুযায়ী দিব, কিন্তু অকণমান দিব, একদম চব্জিত দিয়া নিচিনা নহয়, অকণমান দিব। আৰু নিমখ সোৱাদ অনুসৰি দিব। আৰু চেনি অকণমান দিব, একদম অকণমান। এনেও খাট্টা মিঠা হ'লে ভাল লাগে বস্তুবোৰ, কিছুমান খায়, এইখিনি খাট্টা মিঠা হ'লেও ভাল লাগিব, সেইকাৰণে অকণমান চেনি দি দিছোঁ। তাৰপিছত যিহেতু নেমু দিম, সেইকাৰণে অকণমান এতিয়া চেনি দি দিছোঁ। এতিয়াই চব বস্তু দি দিছোঁ, নিমখ আৰু হালধি, তেতিয়াহে মানে চিৰাখিনি দিলে গোটেইখিনি মিলি যাব। আৰু এতিয়া চিৰাখিনি শুকাই গ'ল যিহেতু বেছিকৈ, অকণমান আৰু পানী দি ভিজাই লৈ টুকি ল'লোঁ। এতিয়া চিৰাখিনি দি দিম। এয়া চিৰাখিনি ঢালি দিলোঁ। ঢালাৰ পিছত ভালকৈ মিক্স কৰিব, গোটেইখিনি বস্তু মিক্স কৰিব। মিক্স কৰি ঢাকি থৈছোঁ অলপ টাইম, 2-3 মিনিটমান ঢাকি থ'ব। ভাপটো তেতিয়াই মানে শুকাব, অলপ ভাল হ'ব বস্তুটো এনেও ঢাকি থ'লে। তাৰপিছতে এয়া ওলোৱাৰ পিছত লৰাই দিলোঁ। লৰাব অলপ, পুটুককৈ আকৌ লাগিও যাব পাৰে, বেছি হাই ফ্লেমতো নিদিব গেছটো। এয়া লৰাই তাৰপিছত নেমু চেপি দিম আমি গেছটো অফ কৰিও দিলোঁ। এতিয়া নেমু ইয়াতে চেপি দিব বনোৱাৰ পিছতে। এয়া চাওক, আমাৰ পোহা ৰেডি। তেনেই সহজ, একদম খুব কম বস্তু, দেখিলেই যিহেতু
10 মিনিটত ৰেডি হৈ যাব 10 মিনিটতকৈ কমহে লাগিব চাগে আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন বহুতেই জানেই চাগে কিন্তু আমি এনেকৈ বনাওঁ বহুতে বেলেগ বেলেগকৈ বনায় আমি এনেকৈ বনালোঁ আৰু এবাৰ বনাই চাবচোন আৰু খাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব নাপাহৰিব আৰু লাইক কৰিব মোৰ ভিডিঅ'টো যদি ভাল লাগিলে বাই বাই